মোদী হায় 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 হিমন্ত বিশ্ব হায় 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 অমিত শ্বাহ হায় 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 আকাশো জিন্দাবাদ 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 আকাশো জিন্দাবাদ 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 জোরে কংগ্রেস 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 ইসলামাবাদ লাগিবই 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 হুঁশিয়ার 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 অমিত শাহ মুর্দাবাদ 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 কেন্দ্র সরকার প্রবঞ্চনা নচলিব 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 কেন্দ্র সরকার প্রবঞ্চনা নচলিব 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 ইসলামাবাদ লাগিবই 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 মুছলমান কেছলি লাগিবই 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 মুছলমান কেছলি লাগিবই 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 আকাশো জিন্দাবাদ 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 আন্দোলন চলিব চলিব আন্দোলন চলিব 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 আকাশো জিন্দাবাদ 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 মুর্দাবাদ মুর্দাবাদ অমিত শ্বাহ মুৰ্দাবাদ মুর্দাবাদ মুর্দাবাদ অসম চৰকাৰ হায় 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 কেন্দ্ৰ চৰকাৰ হায় 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 অমিত শাহ হায় হায় অমিত শ্বাহ হায় হায় অমিত শাহ হায় 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 বিজেপি সরকার হায় হায় কেন্দ্ৰ চৰকাৰ হায় হায় বিজেপি সরকার গো ব্যাক গো বেক গো বেক আমাক এসটি লাগিবই 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 মুছলমান এসটি লাগিবই 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 নো এসটি নো রেস্ট নো রেস্ট নো রেস্ট নো এসটি নো রেস্ট নো রেস্ট নো রেস্ট জনগোষ্ঠী এসটি লাগিবই 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 জনগোষ্ঠী এসটি লাগিবই 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 বিজেপি প্ৰবঞ্চনা নচলিব 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 গুৱাহাটী মহানগৰ জিলা আক্ৰাচুৱে আজি ইয়াতে তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ অমিত শ্বাহ নৰেন্দ্ৰ মোদী আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ কাৰণ এইকাৰণেই কাৰণ তেওঁলোকে 2024 তেওঁলোকে ইলেকশ্যনলৈ আহি আছে আৰু তেতিয়াই আমাক যে এছ টি নিদিলে সিদিনাখন যে ঘোষণা কৰিলে চাওক 5খন ৰাজ্যৰ 15টা জনগোষ্ঠীক এছ টি দিলে আৰু তেওঁলোকৰ দাবী আমাতকৈ মানে কম পুৰণি আছিল আৰু আমাৰ ইমান পুৰণি কলীয়া এটা দাবী লৈ পেলাই তেওঁলোকে 6 জনগোষ্ঠীক তেওঁলোকে প্ৰতাৰণা কৰিলে তেওঁলোকে যেতিয়া 2014 যেতিয়া বঙাইগাঁৱত তেওঁলোকে মিটিঙত আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়ে চিঞৰি চিঞৰি কৈছিলে যে তেওঁৰ প্ৰথম পদক্ষেপ হ'ব এই অষ্টলক্ষীৰে অসমৰ এই জনগোষ্ঠী যি 6টা জনগোষ্ঠী আছে প্ৰাপ্য যি আছে তেওঁলোকৰ 6 শিডিউলৰ ভিতৰত তেওঁলোকে এছ টি দিব সেইটো তেওঁলোকে কৈছিলে কিন্তু আজি পিছুৱাই পিছুৱাই তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিলে সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন তেওঁলোকে নিদিলে আজি তাৰ ফলত এইটো ঘটিছে আৰু তাৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা নিজে আছিলে 2019 চনত যিখন অধ্যাদেশ জাৰি কৰিলে সেইখন আজি ৰাজ্যখনত পেলাই থোৱা হৈছে গতিকে আমাক বাৰে বাৰে প্ৰতাৰণা কৰিলে নহ'ব গতিকে আমাৰ খাদ্য শিক্ষা আমাৰ আচাৰ ব্যৱহাৰ গোটেইখিনি আমাৰ পুৰণি সংস্কৃতি আমাক কি কয় আমি এছ টি হয় গতিকে আমি পাব লাগিব গতিকে আজি এই জনগোষ্ঠী 6 জনগোষ্ঠীত আমাৰ বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক আজি প্ৰতাৰণা কৰি আহিছে গতিকে গোটেই অসমত মই কংগ্ৰেছ চৰকাৰক আমি ক'লোঁ বিজেপি চৰকাৰক আমি ক'লোঁ হিমন্ত বিশ্ব শৰ্মাক সাৱধান কৰি দিছোঁ অতি সোনকালে আমাক মাতি পেলাই তেওঁলোকে আলোচনাত বহক তেওঁলোকে প্ৰতিবেদন অতি সোনকালে দাখিল কৰি পেলাই তেওঁলোকে ৰাজ্যসভা লোকসভাত সেইখন পাছ কৰি পেলাই আমাক 6 শিডিউলৰ ভিতৰত আনক অন্যথা আমি ৰাজপথত সকলোৱে ওলাই আহিব বাধ্য হ'ম আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু 2024 তেওঁলোকে পাব আমি কোচ ৰাজবংশীসকলে 1967 পৰা দাবী জনাই আহিছোঁ যে আমাক এছ টি লাগে যিটো সন্মিলনী আমি দাবী জনাইছিলে 1967 পৰা আৰু আমি আক্ৰাচুৱে 1990 পৰা জনাই আছোঁ আমি ইমান পুৰণীয়া আমাৰ পুৰণা এই দাবীটো এতিয়ালৈকে যেতিয়া আমাক দিয়া নাই এছ টি হিচাপে আৰু অন্য ৰাজ্যৰ 15টা জনগোষ্ঠী দিলে আমাক কিয় ঠগাই আছে আমি এইটো কেতিয়াও মানি নলওঁ আমাক এছ টি লাগিবই অন্যথা আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম